আপোনালোকৰ মই চেনেলত স্বাগতম জনাইছোঁ। আজি আপোনাক কম যে গুগলৰ হোম পেজৰ ক্ৰিয়েটিভ আমেজিং ফিচাৰ আমেজিং ভাৰ্চন এইবিলাক আপুনি চাইলে আপোনাক বহুত ভাল লাগিব। এইটো চিক্ৰেট হয়, আপুনি বহুত মানুহে নাজানে। আপুনি যদি জানিব ইচ্ছা আছে তেনেহ'লে ভিডিঅ'ৰ লাষ্টত আহক এই গুগলৰ হোম পেজৰ ক্ৰিয়েটিভ আমেজিং ফিচাৰ কেনেকৈ দেখিম আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1 হ'ল গুগল পৰ্ণ। গুগল পৰ্ণ কৰিলে চাওক আপুনি একদম ৱাটাৰ একদম ৱাটাৰ নিচিনা মানুহে ৱাটাৰৰ ভিতৰত আছে গুগল ৱাৰ্ডটো। ইয়াত আপুনি মানে চব হৈ যায়, গুগল ৱাৰ্ডত চব হৈ যায়। এইবিলাক মানে এনেকুৱা লাগিছে মানে ভিতৰতে আছে নেকি এনেকুৱা। নাম্বাৰ 2 গুগল এছেট। আপুনি চাওক ইয়াক ঘূৰিব পাৰে, আপুনি একদম ঘূৰি দিব পাৰে একদম। ইয়াত আমেজিং হ'লে ইয়াত ঘূৰি আমি চাৰ্জো কৰিব পাৰে, যিকোনো কৰিব পাৰে আপুনি চাৰ্জ। তেনেকুৱা একদম ৰিয়েল গুগলৰ নিচিনাই একদম ৰিয়েল চাওক, চাৰ্জো কৰিব পাৰে আপুনি, ভাল লাগে। 3 নম্বৰ হ'ল গুগল স্পেচ এণ্ড গুগল গ্ৰেভিটি। গুগল স্পেচ কৰিলে চাওক এনেকুৱা উৰি আছে, মানে গুগল স্পেচৰ নিচিনা আকাশত উৰি আছে এনেকুৱা। এইটোতো আপুনি ইয়াত লক লগাব পাৰে, মানে ভাঙিবও পাৰে। চাওক আপুনি ভাল লাগি আছে একদম। আপোনাকো ইচ্ছা গৈছে বোধহয়। আপোনাৰ যদি ইচ্ছা কৰিছে তেনেহ'লে আপোনাৰ লিংকত যাওক, লিংকত যাই দেখক আৰু চাওক কেনেকুৱা, বহুত ভাল লাগে। চাওক ভাল লাগি আছে, গুগলৰ লগত এনেকুৱা কৰিব চাওক না, লিংকত দি আছে, আপুনি যাব খেলক। একদম গ্ৰেভিটি একদম। 3 নম্বৰ হ'ল ইনভাইটেড এণ্ড স্পিক্স। যেতিয়ালৈকে আপুনি এইটো মানে চাৰ্চ নকৰিব, ব্লেক ৱেবছাইটত নাযাব, এইটো বাঢ়ি থাকিব। এইটো কম নহ'ব, এইটো বাঢ়ি থাকিব তেতিয়ালৈকে। 3 নম্বৰ হ'ল গুগল চেকিং গুগলছ। মানে যেতিয়ালৈকে আপুনি চাৰ্চ নকৰিব বেলেগ ৱেবছাইট চলো হৈ থাকিব এইটো। 4 নম্বৰ হ'ল পেইণ্টিং গুগল। চাওক আপুনি ইয়াত পেইণ্টিং কৰিব মানে গুগলক একদম পেইণ্ট কৰি দিব পাৰে। ইয়াতো চাৰ্চ বক্সতো ইয়াতে পেইণ্টিং কৰিব পাৰে, মানে পেইণ্টিঙৰ নিচিনা। এইটো বহুত ভাল লাগি আছে এইটো কৰি, গুগলক একদম চেৰা কৰি দিছোঁ আৰু ভাল লাগিছে। আপুনি যদি দেখিব পাৰে, খুজিব পাৰে তেনেহ'লে আমাৰ লিংকত যাওক আৰু এইবিলাক লগত অলপ খেলক, ভাল লাগিব। চাৰ্চো কৰিব পাৰে, আপুনি যিকোনো কৰিব পাৰে, লাইক কৰি দিব। ধন্যবাদ।